ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈ লৈ আহিছোঁ বহুত ধুনীয়া ধুনীয়া মাছ আৰু মাছবোৰৰ নাম। আৰু লগতে কি লৈ আহিছোঁ জানানে? এই মাছবোৰৰ নামবোৰেৰে মই এটা ধুনীয়া কবিতা লিখিছোঁ আৰু আবৃত্তি কৰিছোঁ। তোমালোকে মাছবোৰ চাই শেষত কবিতাটো শুনিবা। আহাচোন আমি চাওঁ।
কবিতা। গৰৈ পুঠি খলিহনা কাৱৈ তিলা, ৰৌ ভকুৱা ভাঙন চেঙেলী পতীয়া, গেট গেলি পৰলীয়া পাতিমতৰা চেল কণা, কুঢ়ি চেনি কাজলি পাব আৰু দৰিকণা, তোৰাচন্দা মোৱা মালি কান্ধলি, ভেচেলি পিঠিয়া চেঙা আৰু লাও পেটি, শ'ল শিঙি কুচিয়া বৰালি শাল শিঙৰা, গংগাটোত ইলিচ মাছ মাগুৰ কুকিলা। মাছবোৰত প্ৰটিন আৰু এচি ভিটামিন থাকে। এইবোৰ খালে শৰীৰৰ শক্তি দুগুণ বাঢ়ে। কিছুমানত বাকলি থাকে আৰু কিছুমানত নাথাকে। এনেদৰে মাছবোৰত কাঁইট কম বেছি থাকে। পানীত থকা মাছবোৰক জলচৰ প্ৰাণী বোলে। ফিছাৰ সহায়ত পানীত সাঁতুৰি নাদুৰি ফুৰে।